নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ MS Riddles ইউটিউব চেনেললৈ। ইয়াত প্ৰতিটো প্ৰশ্নৰ বাবদ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেনেহ'লে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে মানুহৰ শৰীৰৰ হৃদযন্ত্ৰটো 1 মিনিটত কেইবাৰ স্পন্দিত হয়? উত্তৰটি হৈছে ৭২ বাৰ। আজিৰ 2 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বৰ কোনখন দেশত মহ পোৱা নাযায়? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে ফ্ৰান্সত। হয় বন্ধুসকল, ফ্ৰান্সত মহ পোৱা নাযায়। আজিৰ 3 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বৰ কোনখন দেশত কাপোৰৰ বাতৰি কাকত পোৱা যায়? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে স্পেইনত। আজি 4 নম্বৰ প্ৰশ্নটি হৈছে মানুহৰ লাও খোলাত কেইডাল হাড় থাকে? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে 22 ডাল। আজিৰ 5 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বৰ সকলোতকৈ দীঘল বৃক্ষ কোনডাল? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে ইউক্লিপটাছ। আজি 6 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বৰ কোনটো পক্ষীয়ে বাঘৰ দৰে মাত উলিয়ায়? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে বিৰটন পক্ষী, যিটো দক্ষিণ আমেৰিকাত পোৱা যায়। আজিৰ 7 নম্বৰ প্ৰশ্নটি হৈছে সকলোতকৈ ভয়ানক মাছ কি? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে শাৰ্ক। হয় বন্ধুসকল, শাৰ্ক সকলোতকৈ ভয়ানক মাছ। 8 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বৰ সকলোতকৈ সৰু চৰাই কোনটো? উত্তৰটি হৈছে হামিং বাৰ্ড। আজিৰ 9 নম্বৰ প্ৰশ্নটি হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ পক্ষী কোনটো? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে উট পক্ষী। আজিৰ অন্তিম প্ৰশ্নটি হৈছে বিশ্বৰ কোনখন ঠাইত সূৰ্যটো সেউজীয়া দেখা পোৱা যায়? সময় ষ্টাৰ্ট হৈছে। উত্তৰটি হৈছে এণ্টাৰ্কটিকা। এতিয়া আপোনালোকৰ বাবে এটি প্ৰশ্ন, যদি 10 জন মানুহে এটা কাম কৰিবলৈ 5 দিন লাগে, তেনেহ'লে সেই একেই কামটো 5 জন মানুহে কিমান দিনত কৰিব পাৰিব? আপোনালোকে কমেণ্ট বক্সত প্ৰশ্নৰ উত্তৰটি দিব আৰু অহা ভিডিঅ'টিত আপোনালোকৰ নাম উল্লেখ কৰা হ'ব। ভিডিঅ'টি ভাল লাগিল যদি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। জয় আই অসম।